নমস্কাৰ আপোনালোকে চাই আছে দ্য প্ৰাইড ৱৰ্ল্ড। অষ্ট্ৰেলিয়াত চলা T20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলত ইংলেণ্ডে পাকিস্তানক হৰুৱাই দ্বিতীয়বাৰৰ বাবে T20 ৱৰ্ল্ড কাপৰ খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হয়। 30 বছৰ আগে 1992 চনত পাকিস্তানে ইংলেণ্ডক এই একেখন গ্ৰাউণ্ডতে ৱৰ্ল্ড কাপৰ ফাইনেল মেটছত হৰুৱাইছিল আৰু ইংলেণ্ডে আজি তাৰ পুতক তোলে। টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। 20 অভাৰত পাকিস্তানে 8 উইকেট হেৰুৱাই মাত্ৰ 137 ৰান কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ হৈ শ্বান মাছুদে 28টা বলত 38 ৰান কৰে আৰু অধিনায়ক বাবৰ আজমে 28টা বলত 32 ৰান কৰে। ইংলেণ্ডৰ হৈ শ্বান কাৰণে 4 অভাৰত 12 ৰান দি 3 উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে বেন ষ্টকৰ আকৰ্ষণীয় অৰ্ধশতকৰ ফলত 19 অভাৰত এই লক্ষ্যত উপনীত হৈ 5 উইকেটত খেলখনত জয়লাভ কৰে। ইংলেণ্ডৰ বেন ষ্টকে 49টা বলত 52 ৰান আৰু জছ বাটলাৰে 17টা বলত 26 ৰান কৰে। পাকিস্তানে ইংলেণ্ডৰ বেটছমেনসকলক 16 অভাৰলৈকে সমস্যাত পেলাই আছিল যদিও অন্তিম অভাৰকেইটাত বেন ষ্টকৰ দুৰ্দান্ত বেটিঙৰ ফলত ইংলেণ্ডে জয়লাভ কৰে। ইংলেণ্ডৰ শ্বান কাৰণক প্লেয়াৰ অৱ দ্য মেটছ আৰু প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট হিচাপে পুৰস্কৃত কৰা হয়। মেলবৰ্ণত অনুষ্ঠিত এই ফাইনেল খেলখনত বৰষুণে বাধা দিয়াৰ অনুমান কৰা হৈছিল যদিও বৰষুণ নাহে, কিন্তু ফাইনেল খেলখনত টকাৰ বৰষুণে দুয়োটা দলক উপচাই পেলায়। ইংলেণ্ডে এই খেলখনত জয়ী হৈ $1.6 মিলিয়ন অৰ্থাৎ ভাৰতীয় মূল্যত 13 কোটি 88 লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। ৰানাৰ্ছ আপ পাকিস্তান দলে 8 লাখ মাৰ্কিন ডলাৰ লাভ কৰে আৰু ভাৰতে ছেমিফাইনেলত পৰাজিত হৈও 4 লাখ মাৰ্কিন ডলাৰ লাভ কৰে। ধন্যবাদ।